এই কাহিনীটো এনে এজন ল'ৰাৰ যিজন পঢ়া শুনাত বৰ এটা ভাল নাছিল, দিনটো বন্ধুৰ সৈতে ফুৰা চকা কৰি সময় নষ্ট কৰা, মোবাইলত ব্যস্ত হৈ থকা, এইবোৰ তাৰ অভ্যাসত পৰিণত হৈছিল। ঘৰত তাৰ মাক প্ৰায়ে অসুখীয়া হৈ থাকে, তাতে সিহঁত আৰ্থিকভাৱেও একেবাৰে দুৰ্বল। ঘৰৰ অৱস্থা একেবাৰে শোচনীয়। ঘৰলৈ কোনোবা এজন অতিথি আহিলে বহিবলৈ দিবলৈ ঠাই নাই। এবাৰ এজন বন্ধুৱে তাক ফুৰিবলৈ যাবলৈ লগ ধৰিবলৈ আহিছিল। প্ৰথমবাৰলৈ সিহঁতৰ ঘৰলৈ আহি বন্ধুজন হতবাক হৈ ৰ'ল। ঘৰৰ এনে শোচনীয় অৱস্থা দেখি বন্ধুজনে সুধিবলৈ বাধ্য হ'ল, তই কি সঁচাকৈয়ে ইয়াত থাক, ইমান বেয়া অৱস্থাত? ল'ৰাজনে ক'লে, হয়, এইটো মোৰেই ঘৰ, মই ইয়াতেই থাকোঁ। অলপ সময় আচৰিত হৈ ৰৈ বন্ধুজনে পুনৰ ক'বলৈ আৰম্ভ কৰিলে, বাহ বন্ধু বাহ, তোৰ ঘৰৰ অৱস্থা এয়া। মাজনীয়ে অসুখীয়া, দেউতাই দিনটো কষ্ট কৰি যেনে তেনে ঘৰৰ খৰচবোৰ উলিয়াবলৈ যত্ন কৰি আছে, আৰু তই দিনৰ দিনটো মোবাইল টিপি সময় নষ্ট কৰি ঘূৰি ফুৰ। তই আচলতে কাক প্ৰতাৰণা কৰি আছ, নিজক নে এই দুৰ্ভগীয়া মা দেউতাক? ব'ল তই মোৰ লগত, তোক এফালে লৈ যাওঁ। ল'ৰাটোৱে সুধিলে, ক'লৈ যাম? বন্ধুজনে তাক সেই ফেক্টৰীটোলৈ লৈ গ'ল, য'ত তাৰ সেই দুখীয়া দেউতাকজনে কাম কৰে। সি গৈ দেখিলে দেউতাকে তাত মজদুৰি কৰি আছে, আৰু ঘাম ধূলি বালিৰে সৈতে অশেষ কষ্টৰ চিন তেখেতৰ শৰীৰটোত স্পষ্ট। তাতেই থকা আন এজন মজদুৰক ল'ৰাটোৰে দেউতাকে বৰ দুখেৰে কৈ আছে, মোৰ পত্নী একেবাৰে অসুখীয়া, চিকিৎসা কৰিবলৈ হাতত টকা নাই। দিনে ৰাতিয়ে কষ্ট কৰি যি দুপইচা অৰ্জন কৰোঁ, ভাত সাজ গোটাওঁতে শেষ হয়, চিকিৎসাৰ বাবে হাতত এক টকা নাবাচে। ইফালে ল'ৰাটোৰ স্কুলৰ মাচুল দিবলৈও আছে। এনেকৈ জীয়াই থকাতকৈতো মৃত্যুৱে শ্ৰেয়। জীৱনটো দুখেৰে ভৰি পৰিছে, মই ভাগৰি গৈছোঁ। এতিয়া মোৰ ল'ৰাটোৱে মোৰ শেষ আশা। চাবা, এদিন মোৰ ল'ৰাটো ইয়াতকৈ ডাঙৰ ফেক্টৰী মালিক হ'ব। এই সকলো ঘটনা ল'ৰাটো আৰু তেওঁৰ বন্ধুৱে একান্ত মনে চাই আছিল। লগে লগে বন্ধুজনে ক'বলৈ ধৰিলে, চা, তোৰ দেউতাই কেনেকৈ জীয়াই আছে আৰু তোক লৈ কিমান সপোন দেখিছে, এবাৰ চা ভালকৈ। তই ভাবনে যে এনেকৈ অভাৱত সময় নষ্ট কৰি ঘূৰি ফুৰি তই দেউতাৰ সপোন পূৰাব পাৰিবি? এবাৰ দেউতাৰ জীৱনটো চা, আৰু এবাৰ তোৰ নিজৰ জীৱনটো চা। তোৰ সেই মোবাইলটো আৰু সেই খন্তেকৰ ফূৰ্তিৰ বাবে অহা ছোৱালীবোৰ তোৰ দেউতাৰ জীৱনটোতকৈ ঊৰ্ধত তোৰ ভাবে। বাহ বন্ধু বাহ। এইবোৰ দেখি শুনি ল'ৰাটোৰ ধাৰাসাৰ চকুলৈ বৈ আহিল, আৰু নিজকে নিজে প্ৰতিজ্ঞা কৰিলে, যিটো ফেক্টৰীত মোৰ দেউতাই ইমান কষ্ট কৰি কাম কৰে, অহা 5 বছৰৰ ভিতৰত ইয়াতকৈ ডাঙৰ ফেক্টৰী মই মালিক হৈ দেখুৱাম। আপুনি আপোনাৰ মা দেউতাৰ প্ৰতিটো সপোন পূৰাব পাৰিব। প্ৰতিটো পৰিস্থিতি আপুনি বহুত উন্নতি কৰিব পাৰিব। মাত্ৰ আপোনাৰ ভিতৰৰ পৰা অন্তৰৰ পৰা সেইখিনি কৰাৰ হেঁপাহ আৰু জেদ ভাৱটো আহিব লাগিব। অন্তৰাত্মাই চিঞৰি মনত পেলাই দিব লাগিব। বন্ধুসকল, অজুহাত দেখুৱাই একো লাভ নাই। কাপোৰহে অজুহাত দিয়ে, এলাহ লাগিছে, মন যোৱা নাই, অংক টান, বিজ্ঞান টান, এইবোৰ মাত্ৰ ভাবি লোৱা কথা। আচলতে একোৱেই টান নহয়। যাক টপাৰ এজনক সোধক যে তেওঁৰ কি বিষয় টান লাগে, উত্তৰ এটাই পাব, নিয়মিত পঢ়া মানুহৰ কাৰণে একোৱেই টান নহয়। জীৱনৰো এইটোৱেই নিয়ম, যি সঁচাকৈয়ে কৰিব বিচাৰে সি যেনেকৈ হ'লেও কৰিব, কিন্তু যাৰ কৰিবলৈ মন নাথাকে সি অকণমান সমস্যাতেই ৰৈ যাব। অজুহাত, এলাহ, ভাগৰৰ অন্ত নাথাকে, আৰু সফলতাও কেতিয়াও নাপায়। যদি এই কাহিনীটো ভাল লাগে তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব। ধন্যবাদ। ভালেই থাকিব, সুস্থ থাকিব।